কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 এ ৰাম নমো নৰসিংহ ৰূপী ভগৱন্ত প্ৰণামো চৰণে তোমাৰ ভক্ত প্ৰহ্লাদক সংকটে ৰাখিলা আমাকো কৰায়ো উদ্ধাৰ হইলা নারায়ণ নৰসিংহ ৰূপ লইলা হিৰণ্যকশিপু হিয়া বিদাৰিলা উদ্ধাৰিলা মোৰ হৰি কি যে তোমাৰ লীলা সম্ভতে বেকত হইলা নৰসিংহ
এ রাম পুত্রর স্বভাব দেখি দৈত্যরাজে গুরুর গৃহে পঠাইল বামানয় শাস্ত্র পঢ়াইবাক লাগি সন্নামৰ আৰে প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি হে ৰাম ৰাম প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি ৰামৰ হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি হে ৰাম ৰাম অইনু দৈত্য শিশুগণে প্ৰহ্লাদক বেঢ়ি হৰি গুণ গায়া নাচে বজায়া চাপৰি হে ৰাম ৰাম প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি হে ৰাম হেন দেখি সন্নামৰ কয় প্ৰহ্লাদক লৈ দৈত্যেন্দ্ৰৰ কাষে নিয়া সমৰ্পিলে গৈ হে ৰাম ৰাম প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি পাণ্ডৱ কৃষ্ণ হে ৰাম সন্দামৰ কৈ বোলে শুনা দৈত্যৰ প্ৰধান প্ৰহ্লাদে নলয় বামানয় শাস্ত্ৰ জ্ঞান হে ৰাম বিষ্ণুৰ চৰণে নিমৰ্জিল মন চিত্ত বিহিত ব্যৱস্থা ৰাজা কৰা নানা শাস্তি শিৰ পাতি লৈলন্ত প্ৰহ্লাদে নহলে কুকে ক্ষতি হৰিৰ প্ৰসাদে নানা শাস্তি শিৰ পাতি লৈলন্ত প্ৰহ্লাদে নহলে কুকে ক্ষতি হৰিৰ প্ৰসাদে কুল খেল আদি কৰি অইনু অস্ত্ৰ জন ভাগি ছিগি গৈ ললা
প্ৰহ্লাদক সোধে দৈত্যেশ্বৰে কোনে ৰাখি আছে তোক কহিও সত্তৰে কৃষ্ণ প্ৰহ্লাদে বোলয় বাণী পিতৃৰ মুখ চাই হৰি বিনে সংকটে ৰাখন্তা কোনো নাই কৃষ্ণ কৃষ্ণ এৰা হোৱা চোৱা পিতা তুমি নয়ন জুৰাই স্ফটিকৰ স্তম্ভে আছে জগত মুষ্টিৰ প্ৰহাৰে দৈত্যই স্তম্ভক ভাঙিলে নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে ৰাম ৰাম মুষ্টিৰ